বুলি আগতে আছে মহামাৰী এতিয়া আমি সমষ্টি একদম পুৰা গঠন কৰি আমি এজিপিৰ চবে ওলাই গৈ এজিপি বিজেপি এলায়েন্সত আমি চবে ওলাই যাম ইমানখিনিয়ে দিছোঁ ধন্যবাদ দিছোঁ দেই চবক নিৰ্বাচন ইতিমধ্যে ভোট গণনা সম্পন্ন হৈছে সমিতিৰ যিসকল অংশীদাৰ সেই মই সকলো অংশীদাৰ নৃত্যজোঁটৰ ফালৰ পৰা আমনি বিধানসভা সভাপতি হিচাপে মই তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনবিলাকত এই সমবায় সমিতিখন খুব উন্নতভাৱে আগবঢ়াই নিব সকলোৱে সহযোগিতা কৰিব আৰু যিখন সঞ্চালক মণ্ডলী গঠন হ'ল এই সঞ্চালক মণ্ডলীক ভৱিষ্যতৰ কাৰণে এখন আদৰ্শ আজি বহু বছৰ ধৰি লাভ হোৱা সমবায় সমিতি কোনো সাংগঠনিক বা এখন ভাল সমবায় সমিতি গঠন হোৱা নাছিলে আজি সমবায় সমিতিখন গঠন কৰিছে আমি সকলোৱে আশা আৰু কামনা কৰোঁ এই সমবায় সমিতিখনে সত্তৰটি প্ৰকাৰে এই নিৰ্বাচনে আগন্তুক বিধানসভা নিৰ্বাচনত কিয় প্ৰভাৱ পৰিব বুলি নিশ্চয় প্ৰভাৱ পৰিব এইটো হৈছে নৃত্যজোঁটৰ এটা ধুমুহা হৈছে আজি এই ধুমুহাটোৱে অহা দিনবিলাকত এক তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিব আৰু সেই তাণ্ডৱ নৃত্যত কোনো দল তাৰ আগত তিষ্ঠি থাকিব নোৱাৰে গতিকে সম্পূৰ্ণ প্ৰভাৱ পৰিব আজিৰ এই নিৰ্বাচনত আমাৰ দুই দলৰ মিত্ৰ প্ৰাৰ্থীয়ে 11জনকৈ জয়লাভ কৰিছে দুই দলৰ নেতা কৰ্মীসকলে আমাক সহায় সহযোগ কৰিছে এটা কথা স্পষ্ট প্ৰমাণ হৈছে এই জয় গণতন্ত্ৰৰ জয় এই জয় ৰাইজৰ জয় ইয়াত কোনো জনবল বাহুবল হোৱা নাই যিমানেই ইয়াত দুৰ্গ ৰকিবুল হুছেইনৰ দুৰ্গ এই কথাটো আজিৰ দিনত প্ৰতিফলিত হৈছে যে ইয়াত কোনো দুৰ্গ নাই সেই দুৰ্গ অলৰেডি খহি পৰিল আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচন আছে আমাৰ লোকসভা নিৰ্বাচন আছে আমাৰ বিধানসভা নিৰ্বাচন আছে আমি মিত্ৰজোঁটে আমি যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিম আৰু ইয়াত আমি এই কংগ্ৰেছৰ ভেটি আমি উৎখাত কৰিবলৈ আমি আজি সংকল্পবদ্ধ